হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আৰু এটি নতুন ভিডিঅ'লৈ। আৰু আপোনালোকক আজি দেখুৱাম আমাৰ নাৱাজ 5 বছৰ আগত কিমান উৎপাত কৰিছিল, প্লাছ সি কিমান কিউট আছিল। চাবচোন, আজি মই 5 বছৰ আগৰ এটা ভিডিঅ' মোৰ মেমৰিত পালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আমাৰ নাৱাজক সকলোৱে চিনি পায়, মোৰ ছাবস্ক্ৰাইবখিনি যিহেতুকে মোৰ কণ্টেক্টৰে হয় বেছিভাগ। আৰু যদি আপোনালোক দূৰৰ পৰা চাই আছে তেনেহ'লে চাব, এইটো মোৰ বাইতাৰ ল'ৰা হয়। আৰু সি সৰুতে এনেকুৱাকৈ কামবোৰ কৰিছিল, কাম নহয় একচুৱেলি, এনেকুৱাকৈ ধেমালি কৰিছিল, খেলি ভাল পাইছিল। আৰু চাওকচোন সি কিমান কিউট আছিল, তাৰ হাতখিনিয়ে কিমান কিউট আছিল। আৰু এতিয়াতো সি ক্ষীণাই গৈছে, আগতে অলপ মটো আছিল। আৰু সি ভাঙি আছে পাথৰবোৰ সি বিচাৰি আছে তাৰ জোখৰ, যাতে সি এবাৰ মাৰিলে পাথৰবোৰ ভাঙিব পাৰে, তেনেকুৱা ধৰণৰ পাথৰ বিচাৰি আছে। আৰু তাৰ ওচৰে পাজৰে বহুতো লোক আছিল, সিহঁতক কৈ আছে যে ভাল পাথৰটো বিচাৰি দিয়া। সিহঁতে কিন্তু দি আছে, কিন্তু তাৰ পচন্দ লগা নাই। আৰু এটা কথা ক'বলৈ আছিল আপোনালোকক, যে আপোনালোক বহুতে মোৰ ভিউৱাৰ্ছ বহুত আহে, কিন্তু কি হয় ছাবস্ক্ৰাইব কিন্তু বহুতেই নকৰে। ছাবস্ক্ৰাইব কৰি দিব, মোৰো ভাল লাগিব। আৰু আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই যাব। ছাবস্ক্ৰাইবাৰ নাথাকিলে যিহেতুকে ভিডিঅ' দিও ভাল নালাগে, সেইকাৰণে কৈছোঁ। আৰু ইয়েছ হওক আমাৰ নাৱাজ, থেংক ইউ।